Hello everyone, মই ৰিজুমনিয়ে মোৰ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি দিব। তো বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Good morning everyone. Yeah, আমাৰ ৰাতিপুৱাৰ চাহ কাপ, ক্ৰীম ব্ৰেড আৰু ভুজিয়া আৰু লাল চাহ। হাজবেণ্ডে চাহ কাপ খাই অফিচত যাব, ভাত নাখাই বোলে আজি। আৰু মই দুপৰীয়াৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ আৰু আজি স্কোৱাছ আৰু আলু দি আঞ্জা বনাম। আৰু হাজবেণ্ডে লাঞ্চ কৰিব আহিলে অফিচৰ পৰা। আহোঁতে এটা আমুল কুল লৈ আহিছে। আমি লাঞ্চটো কৰি লওঁ। আৰু এই প্লাষ্টিকৰ বস্তু বিকিবলৈ আহে এনেকৈ গাড়ীতকৈ। চব 50 টকা আৰু 100 টকাৰ হয়। মই এটা ডাঙৰ বাল্টিং ৰাখিম, এইটো তাত মানে কাপোৰ ভৰাই থ'বলৈ ভাল হয়। খুব ধুনীয়া বস্তু আনে, মানে প্ৰায় আহি থাকে, মাহত দুবাৰ আহে। এইটো বাল্টিং ল'লোঁ মই, 100 টকা লৈছে। ইয়াত কাপোৰ ভৰাই থ'বলৈ ভাল হয়, সেইকাৰণে ল'লোঁ। মই ভাত পানী খাই ল'লোঁ। এতিয়া 4টাই বাজিল। হাজবেণ্ডো খাই লৈ গ'ল। মৰ্ণিং ডিউটি আছিল। মৰ্ণিং ডিউটিত মানে 9টাৰ পৰা 4টালৈ, 9টাৰ পৰা 6টালৈ হয়। আহিছিল, লাঞ্চ কৰি কিনে গ'ল। মই কৰিলোঁ বাৰু। কৰি কিনে কাম চাম কৰি কিনে গা চা ধুই পূৰা ফ্ৰেছ হৈ লৈছোঁ। ভাবিলোঁ ভিডিঅ'টো মানে সম্পূৰ্ণ কৰোঁ, মানে আধৰুৱাকৈ কৰা আছিল। মই যে কৈছিলোঁ মই ষ্টেণ্ডডাল আনিছিলোঁ, এতিয়া মই ষ্টেণ্ডডালতে ভিডিঅ' কৰি আছোঁ। দাম হিচাপে ষ্টেণ্ডডাল ধুনীয়া ষ্টেণ্ড, মানে আপুনি এজ এ চেল্ফি ষ্টিকো ইউজ কৰিব পাৰিব আৰু মানে ভিডিঅ' কৰা টাইমত ষ্টেণ্ড হিচাপেও আপুনি ইউজ কৰিব পাৰিব। মোবাইলটো মানে বেকআপ কৰি ল'ব পাৰিব, মানে যদি ইউটিউবত আপোনালোকে ভিডিঅ' কৰে তেতিয়াহ'লে বেকআপ কৰি ল'ব, আৰু যদি আপোনালোকে ৰিলছ বনোৱাৰ কাৰণে লাগে তেতিয়াহ'লে চিধাকৈ ল'ব পাৰিব। দুটা চিষ্টেম আছে। মই গম পোৱা নাছিলোঁ, মোৰ লগৰ ছোৱালীজনীয়ে শিকাই দিলে ধৰিছে। সেয়াই আৰু মানে খুব ভাল হয় প্ৰডাক্টটো দাম হিচাপে। মইতো ভালে পালোঁ, মানে মই লোৱাৰ পিছত এডাল ভাল দেখি মোৰ বান্ধৱীজনীয়ে তাইও ল'লে এডাল, তাইও ভালে পাইছে আৰু ময়ো ভালে পাইছোঁ। পূজাও মানে আহি পালে আৰু বেছিদিন নাই, হয়নে? পূজা ঘৰতে চোৱা হয়নে ইয়াতে চোৱা হয়? ঘৰত চোৱা নহ'ব চাগে, হাজবেণ্ডে পূজাত ছুটি নাপায় বাৰু। পূজা কেইদিন কামৰ প্ৰেছাৰ বেছি হয়, মানে পূজাত মানুহবোৰেতো বেছিকৈ শ্বপিং কৰে যে, সেইকাৰণে ইয়াত মানে মেইন হাবত থাকে, তাত মানে মালবোৰ বেছি আহে, কামৰ প্ৰেছাৰটো বেছি হয়। তো পূজাত ছুটিটো ল'ব নোৱাৰিব, মৰ্ণিং ডিউটি ল'ব লাগিব, লৈ পেলাই গধূলি 6টা বজাৰ পিছত যাব লাগিব, এনেকুৱা কৰিব লাগিব। এতিয়া মই লাইভ আহিম বুলি ভাবিছিলোঁ, মই ধৰিত্ৰীৰ লগত জইন হৈ কিনে লাইভ হ'ম বুলি ভাবিলোঁ। তাত আইচোন ফোনটো কৰিলোঁ, ৰিচিভ কৰা নাই, চাগে কাম কৰি আছে নে টোপনি গ'ল। মই কিবা এটা কৰি লওঁ। হেল্ল' এভৰিৱান, আমি গড়চুক আহি পালোহি। প্ৰথমে এটিএমত আহিছোঁ, পইচা অকণমান ওলাই লওঁ। আৰু হোটেল এখনত আহিছোঁ। মানে মিঠাই ল'ম, মিঠাই খাব মন গৈ আছিল, মানে ইয়াত নাখাওঁ, পেক কৰি কিনে লৈছোঁ। আৰু মই থ্ৰেডিং কৰিব আহিছোঁ, যিহেতু মানে ঘৰত যাম, বিয়া আছে, সেইকাৰণে থ্ৰেডিংটো কৰি ল'লোঁ। আৰু আমি ম'ম' খাব আহিছোঁ।
এইটো গড়চুক হ'ল আৰু সেইখন ব্ৰিজ বনাই আছে গড়চুকত মানে ফ্লাইঅভাৰ আৰু এয়া ম'মৰ চুপটো আৰু এইখিনিতে ম'ম' এতিয়া আমি ম'ম'খিনিতে খাই ৰুমত যাওঁ আৰু এয়া গড়চুকৰ পৰা আহোঁতে মাংস অকণমান লৈ আহিছিলোঁ এয়া মই যোগাৰখিনি কৰি দিছোঁ হাজবেণ্ডে বনাব এয়া বনাইছে